আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। জীৱনৰ ভিন্ন ঘাত প্ৰতিঘাতৰ মাজতো কিদৰে কলাসুলভ সাধনাৰে কঠোৰ পৰিশ্ৰমেৰে সোণগুটি চপোৱাৰ হাবিয়াসেৰে কৃষক সমাজে নিজকে নিয়োগ কৰি আহিছে, তাৰ যি আভাস, সেই আভাস আমি এই নাঙেলি গীতসমূহৰ মাজেদি পাব পাৰোঁ। পথাৰৰ মাজৰে কৰে ঐ গুৰখীয়া, নাঙেলি না মাৰা কিয়া, নাঙেলি না জানা, জোঙেলি না মাৰা, আগে জোকে লৈছা কিয়া। স্বাগতম দৰ্শকবৃন্দ, অন্য এটি ভিডিঅ'ৰ সৈতে মই চিৰঞ্জীৱ ডেকা। আজিৰ এই ভিডিঅ'টিত আলোকপাত কৰিবলৈ লোৱা বিষয়টি হৈছে দৰঙী কৃষিজীৱী চহা সমাজৰ স্পৃহাৰ থল। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পাব আৰু ভিডিঅ'টিৰ শেষত এটি মন্তব্য আপোনালোকে আগবঢ়াবলৈ নাপাহৰিব। আপোনালোকৰ সেই বহুমূলীয়া মন্তব্যটি আমাৰ বাবে আশীৰ্বাদৰ থল হৈ ৰ'ব আৰু আগন্তুক দিনত আমাক নতুন নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিবলৈ অনুপ্ৰেৰণা যোগাব। ধন্যবাদ। আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ প্ৰতিবেদনৰ বিষয় দৰঙী কৃষিজীৱী চহা সমাজৰ স্পৃহাৰ থল। অসমৰ সাংস্কৃতিক জগতৰ বৰপথাৰত দৰং জিলাত প্ৰচলিত লোককৃষ্টিসমূহৰ এক সুকীয়া অৰিহণা তথা বৰঙণি আগবঢ়োৱাত এই নাঙেলি গীতৰ যি প্ৰভাৱ, সেই প্ৰভাৱক আমি মূল্যাংকন কৰিব পাৰোঁ আৰু অসমীয়া সংস্কৃতিৰ বৰপেৰাক চহকী কৰাৰ মূলতে এই কলাকৃষ্টিসমূহৰ অৱদানক কোনোপধ্যেই নস্যাৎ কৰিব নোৱাৰি। সময়ৰ যি অৱনমিত কালক্ৰমত যদিওবা এই কলাকৃষ্টিৰ প্ৰচলন যথেষ্ট পৰিমাণে লোপ পাইছে, তথাপিও এই চহকী কলাকৃষ্টিৰ মানদণ্ডক নুই কৰাৰ অৱকাশ নাথাকে। আচলতে আমি ক'বলৈ পাৰোঁ, সাহিত্যিক দিশৰ পৰা যদি এই নাঙেলি গীতসমূহক আমি লক্ষ্য কৰোঁ আৰু তেতিয়া আমি দেখিম যে এই গীতসমূহৰ এক বিশেষ চন্দ্ৰশৈলী আছে আৰু এই গীতসমূহ পৰিৱেশন কৰোঁতে এটা বিশেষ শৈলী তথা ধ্বনিৰ পৰিলক্ষিত হয় আৰু সৃজনীশীল মনোভাৱক বিকশিত কৰি জীৱন জীয়াৰ এক বিশেষ পথ সৃষ্টি কৰাত দৰঙীয়া চহা খেতিয়ক গোষ্ঠী কোনো গুণে পিছ পৰি ৰোৱা নাছিল। সাধাৰণতে এটা কথা আমি শুনিবলৈ পাওঁ যে সংস্কৃতিবিহীন জাতিৰ কোনো স্বকীয় জাতিসত্তা নাই আৰু নিশ্চিতভাৱে ক'বলৈ লাগিব তাহানিৰ যি বৈদিক যুগ, সেই বৈদিক যুগতে গঢ়ি উঠা ভাৰতীয় সংস্কৃতিৰ যি তুলনা, সেই তুলনা বিশ্ব তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাই। সমান্তৰালভাৱে মহাপুৰুষ গুৰুজনাই প্ৰতিষ্ঠা কৰা ঐতিহ্য তথা সংস্কৃতিৰ যি বৰপেৰা, সেই বৰপেৰা প্ৰতিজন অসমীয়া জাতিপ্ৰেমী জনতাৰ বাবে গৌৰৱৰ থল। আমি যদি দৰং জিলাৰ বিভিন্ন কলাকৃষ্টিৰ বিষয়ে কথা কওঁ, তেতিয়া আমি জয়ঢোলৰ শব্দৰ কথা ক'বলৈ পাৰোঁ আৰু জয়ঢোলৰ শব্দই আকাশ মুখৰিত কৰা এক জীয়া প্ৰতিচ্ছবি যদিওবা চহা ৰাইজৰ মন মগজুত সংপৃক্ত, কালক্ৰমত আগৰ সেই পৰিৱেশ লোপ পাইছে। একথাত ক'বলৈ লাগিব যে আজি সেই ৰামো নাই, সেই অযোধ্যাও নাই আৰু নাঙেলি গীতে চহা জীৱনক প্ৰতিনিধিত্ব কৰাৰ সমান্তৰালভাৱে জীৱন জীয়াৰ এক বিশেষ শৈলী হিচাপে জনমানসত প্ৰতিপন্ন হৈ আহিছে। তাৰ সমান্তৰালভাৱে জীৱনৰ ভিন্ন ঘাত প্ৰতিঘাতৰ মাজতো কিদৰে কলাসুলভ সাধনাৰে কঠোৰ পৰিশ্ৰমেৰে সোণগুটি চপোৱাৰ হাবিয়াসেৰে কৃষক সমাজে নিজকে নিয়োগ কৰি আহিছে, তাৰ যি আভাস, সেই আভাস আমি এই নাঙেলি গীতসমূহৰ মাজেদি
পাব পাৰোঁ। আচলতে সেই যি চহা জীৱনৰ ব্যস্ততাসুলভ জীৱনশৈলী, সেই জীৱনশৈলীক খাৰুগত কৰি জীৱন জীয়াৰ মাদকতা লাভ কৰা চহা জীৱনৰ মাজত মানসিক হতাশা তথা উদ্বেগে কোনো স্থান লাভ কৰা নাছিল। আনন্দময় এক পৰিৱেশৰ মাজেৰে দৈনন্দিন যি জীৱনপঞ্জী, সেই জীৱনপঞ্জীক তেওঁলোকে যাপন কৰি গৈছিল। আৰু এই নাঙেলী গীতে আকৌ চহা সমাজৰ মাজত নাইলিন নতুবা লাইলাং নামেৰে প্ৰচলিত আছিল বা এতিয়াও প্ৰচলিত। ত্ৰিপদী চন্দত ৰচিত এই গীতসমূহৰ সংখ্যা প্ৰায় 18 বুলি জনা যায়। অৰ্থাৎ একুৰিয়ে আমাক 20টাৰ কথা বুজায়। ঠিক তেনেদৰে চাবলৈ গ'লে 18 মানে আমি 360টা বুলি ঠাৱৰ কৰিব পাৰোঁ। কৰ্ম সংস্কৃতিক উদযাপিত কৰা কৃষিজীৱী সমাজখনৰ জীৱনৰ হাঁহি কান্দোন, আশা আকাংক্ষা এই গীতসমূহৰ যোগেদি প্ৰকাশ পায়। নাঙেলী গীতসমূহে তেওঁলোকৰ আশা আকাংক্ষাবোৰক প্ৰকাশ কৰে। এই থলুৱা কৃষ্টিৰ এক উৎকৃষ্ট নিদৰ্শন নাঙেলী গীতসমূহ কৃষক সমাজৰ বাবে উৰ্বৰতাৰ প্ৰতীক। কৃষিভূমিত কৰ্ষণ কৰাৰ নিমিত্তে ব্যৱহাৰ কৰা এক বিশেষ অপৰিহাৰ্য সঁজুলি হৈছে নাঙল। আৰু সেই নাঙলৰ ভূমিকাক খাৰুগত কৰি চহা জীৱনৰ যি কৰ্মস্পৃহা, সেই কৰ্মস্পৃহাক প্ৰতিনিধিত্ব কৰা এই নাঙেলী গীতসমূহে চহা জীৱনৰ কাম কৰাৰ যি মানসিকতা, কাম কৰাৰ যি স্পৃহা, সেই স্পৃহাক জীয়াই তোলে। সামাজিক গতিবিধি তথা উচ্চাৰিত শব্দ, সেই শব্দৰ ভিত্তিত এই নাঙেলী গীতক আকৌ আমি সচৰাচৰ দুটা ভাগত ভগাব পাৰোঁ, যেনে শুদ্ধ আৰু অশুদ্ধ। অশ্লীলতাৰ পৰা মুক্ত গীতখিনিকেই শুদ্ধ, আৰু যিখিনি অশ্লীলতা সংপৃক্ত গীত আছে সেইখিনিক আমি অশুদ্ধ বুলি কওঁ। কিন্তু শুদ্ধ গীতৰ সংখ্যা যথেষ্ট তাকৰ, নিচেই কম। পথাৰত গৰু চৰাই থাকোঁতে গৰখীয়াসকলে যেতিয়া আমনি লাগে আৰু সেই আমনি লগাৰ সময়তেই সময় খৰচ কৰা তথা শ্ৰম লাঘৱৰ নিমিত্তে দুটা দলত ভাগ হৈ নাঙেলী গীতৰ মাজেৰে ইটো দলে আনটো দলক ঠাট্টা মস্কৰা কৰে। আচলতে এই যি কাৰ্যকলাপ, এই কাৰ্যকলাপসমূহে তেওঁলোকৰ মাজত যি একতাৰ এনাজৰী, সেই একতাৰ এনাজৰীক আৰু অধিক ক্ষিপ্ৰতৰ কৰি তোলাত সহায়ক হৈ পৰে। আৰু সেই ধাৰাই অসমীয়া তথা দৰঙী কলাকৃষ্টিক এক বিশেষ মানদণ্ডলৈ উন্নীত কৰাত বৰঙণি আগবঢ়াইছে। একেখন পথাৰতে দুটা বিশেষ ফৈদ তেওঁলোকে বান্ধি লয়, দল তেওঁলোকে বান্ধি লয়, আৰু তেওঁলোকৰ মাজত হোৱা এক হাস্যৰসিক যি পৰিৱেশ, সেই হাস্যৰসিক পৰিৱেশেৰে সংপৃক্ত নাঙলী গীতৰ যি কিছু অংশ বিশেষ, আৰু তেনে এক পৰিৱেশৰ কিয়দাংশ মই আপোনালোকৰ আগত আচলতে পৰিৱেশন কৰিবলৈ প্ৰচেষ্টাহে কৰিম। কিবা ভুল হ'লে আপোনালোকে সেই যি ত্ৰুটিবোৰ, সেই ত্ৰুটিবোৰ মন্তব্য আকাৰে আমাক জনাব। তাৰে এটি কিয়দাংশ মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ বিচাৰিছোঁ। প্ৰথমতে এইদৰে গৰখীয়াসকলে আৰম্ভ কৰা কোৱা শুনা যায় যে আমলে মাৰিলোঁ আমৰে ফৰমুটি, কি বুলি তেলি হৰে, আহিল বনি জয়ে দিলোঁ ধাৰি পাৰি, কি বুলি হাততে ধৰে। এনেকুৱা এটা বিশেষ ধ্বনি তাতে আমি দেখিবলৈ পাওঁ। আকৌ তেওঁলোকে গায়, ধৰোকে ধৰোকে আমাৰ বনি জয়ে, আমাৰ মনে মনে থাক, তোকে অন্য ধৰি মোকে অন্য ধৰি, বৰলাই ধৰিব কাক। এনে এক বিশেষ গীত তেওঁলোকে গোৱা পৰিলক্ষিত হয়। আৰু তাৰ সমান্তৰালভাৱে একেখন পথাৰতে আকৌ এটা বেলেগ দল থাকে, তেওঁলোকে ফৈদ বান্ধি লয়। তেতিয়া আনটো দলে আকৌ প্ৰত্যুত্তৰ স্বৰূপে গায়,
পথাৰৰ মাজৰে কৰে ঐ গুৰখীয়া, নাঙেলি না মাৰাকিয়া, নাঙেলি না জানা, জোঙেলি না মাৰা, আগে জোকে লৈছাকিয়া। তো এনেদৰে তেওঁলোকে বিভিন্ন ধৰণৰ ঠাট্টা মস্কৰাৰ সুৰত এই নাঙেলি গীতসমূহ পৰিৱেশন কৰে। ক'বলৈ গ'লে এক অৱসৰ বিনোদনৰ দৰে পৰিৱেশ, শ্ৰম লাঘৱ কৰিব পৰা পৰিৱেশ। সেই দিনটো যি কষ্ট, সেই শ্ৰমক পাহৰি তেওঁলোকে কিছু সময় একতা, ভাতৃত্বৰ এনাজৰীৰে নিজৰ যি কৃষ্টিসুলভ মননশীল চেতনা, সেই আত্মিক দৃষ্টিধাৰাক দাঙি ধৰিবলৈ প্ৰয়াস কৰে। আনটো দলে আকৌ প্ৰত্যুত্তৰ দিয়ে, নাঙেলি একুৰি, নাঙেলি দুকুৰি, নাঙেলি 18 কুৰি, সিপাৰৰ গুৰখীয়াই হাতযোৰ কৰিছে, নাঙেলি না মাৰবা বুলি। তো এনেধৰণৰ আকৌ আনটো দলে প্ৰত্যুত্তৰ দিয়ে। তো এনেদৰে দুয়োটা দলে বিভিন্ন ধৰণৰ ভাতৃত্বসুলভ, বন্ধুত্বসুলভ প্ৰকাৰে বিশেষ ছন্দশৈলীক তেওঁলোকে অনুকৰণ কৰে। ইতিমধ্যে বিভিন্ন ধৰণৰ নাঙেলি গীতৰ কিয়দাংশ আপোনালোকৰ আগত মই দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। আৰু এই নাঙেলি গীতৰ যদি ছন্দলৈকে আমি লক্ষ্য কৰোঁ, ত্ৰিপদী ছন্দত ৰচিত হয় এই নাঙেলি গীতবোৰ। আৰু এনেদৰে যেতিয়া গীত পৰিৱেশন কৰে, নাঙেলি গীত পৰিৱেশন কৰে, ইটো দলে সিটো দলক পৰাস্ত কৰাৰ এক উদ্দেশ্য বান্ধি লয়। তেওঁলোকে শাৰীৰিকভাৱে কোনো ধৰণৰ কাজিয়া আচলতে নকৰে। সেই নাঙেলি গীতৰ জৰিয়তে তেওঁলোকে পৰাস্ত কৰিবলৈ চেষ্টা কৰে। কিন্তু কেতিয়াবা সেই হাস্যমধুৰ প্ৰক্ৰিয়াই কাজিয়াত ৰূপান্তৰিত হয়। তেতিয়া বৰগৰখীয়াজনে এই কাৰ্যত হস্তক্ষেপ কৰে তথা এক ভাতৃত্বসুলভ পৰিৱেশ সৃষ্টিৰ বাবে আহ্বান জনায়। তাহানিৰ পৰাই দৰঙী নিৰক্ষৰ চহা-ৰাইজৰ মাজত মৌখিকভাৱে এই প্ৰচলিত কথিত ভাষাত পৰিৱেশন কৰা নাঙেলি গীতসমূহে বৰ্তমানেও অশ্লীলতামুক্ত শুদ্ধ ৰূপত এতিয়াও জীয়াই আছে বুলি আমি ক'ব পাৰোঁ। আৰু জীয়াই আছে বাবে আমি শুনি পাইছোঁ আচলতে আজিৰ প্ৰজন্মই। যদিওবা যান্ত্ৰিকতাৰ পৃথিৱীত ব্যস্ততাসুলভ পৰিৱেশৰ ধামখুমীয়াত এই লোককৃষ্টিসমূহক সংৰক্ষণ কৰাটো খুবেই প্ৰয়োজনীয়। সময়ৰ সোঁতত পৰিৱৰ্তন কাম্য, তথাপিও শিপাক পাহৰি ফল লাভ কৰাৰ সপোন দেখিলে জাতিটোৱে কোনোবাখিনিত নিজকে হেৰুৱাই পেলাব। আৰু যি স্থিতিত নিজকে আমি অসমীয়া বুলি উফন্দাই ক'ব পাৰোঁ, সেই ক'ব পৰা শক্তিকণো আমাৰ বাবে এক ডাঙৰ সাঁথৰ, ডাঙৰ প্ৰশ্ন হৈ ৰ'ব। আৰু সেইবাবেই এই জগতে সকলো দৰ্শকবৃন্দলৈ বিনম্ৰ অনুৰোধ, স্বকীয় যি কলাকৃষ্টিসমূহ, সেই কলাকৃষ্টিসমূহক ধৰি ৰখাৰ দায়িত্ব আমাৰ হয়, আমাৰ দৰে যুৱ প্ৰজন্মৰ হয়। বিশ্ব দৰবাৰলৈ নিজক প্ৰতিনিধিত্ব কৰিবলৈ অসমীয়া জাতিসত্তাৰ যি সবল ভেটি, সেই সবল ভেটিক অক্ষুণ্ণ ৰখাৰ নিমিত্তে যিকোনো প্ৰচেষ্টাক, তেনেধৰণৰ প্ৰচেষ্টাক স্বজাতিক ৰক্ষা কৰাৰ নিমিত্তে আমি অৰ্পণ কৰিবলৈ লাগে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ভাষাৰেই ক'ব বিচাৰিম, আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে এনেদৰে কৈ গৈছিল। কৃষ্টি সংস্কৃতিৰ সমান্তৰালভাৱে কোনোবাখিনিত কৰ্ম সংস্কৃতিক জীয়াই ৰখাৰ যি প্ৰয়োজন, সেই প্ৰয়োজন প্ৰতিজন অসমীয়াই বুজি উঠা উচিত। সান্তনা লভি কেৱলমাত্ৰ আমি অসমীয়া বুলি কৈ চন্দ্ৰশৈলীক প্ৰতিপন্ন কৰা নহওঁ দুখীয়া শব্দজ্যোতিৰে সপোন দেখি থাকিলে নহয়। আমি কৰ্ম সংস্কৃতিক আগত লৈ শস্য শ্যামলা পথাৰৰ পৰা
সোণগুটি ধান চপোৱালৈকে এক যি বিশেষ কৰ্মৰাজি, আমাৰ উৎসৱসমূহো তাৰ লগতেই জড়িত, বিশেষকৈ বিহু। আৰু সেই কৰ্মৰাজিক নিজকে শৰণাপন্ন কৰাৰ বাবে আমি পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। চৰকাৰী খণ্ডৰ চাকৰিৰ সমান্তৰালভাৱে নিজকে এজন আদৰ্শ খেতিয়ক তথা আদৰ্শ ব্যৱসায়ী ৰূপে সমাজত প্ৰতিষ্ঠা কৰি স্বাৱলম্বী হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আৰু তেনে এক কৰ্ম সংস্কৃতিৰ জৰিয়তে নিজক তথা গ্ৰাম্য জীৱনক প্ৰতিস্থাপিত কৰাৰ যি পদক্ষেপ, সেই পদক্ষেপৰ এক স্বাক্ষৰ হিচাপে আমি এই যি নাঙেলী গীতৰ বিষয়ে আজি আলোকপাত কৰিছোঁ, এই নাঙেলী গীতসমূহৰ বিষয়ে আমি দৃষ্টি নিক্ষেপ কৰিব পাৰোঁ। আচলতে কিদৰে চহা জীৱন এই নাঙেলী গীতত সংপৃক্ত হৈ আছে, যিয়ে চহা জীৱনৰ সংপৃক্ত কলাশৈলীক প্ৰতিনিধিত্ব কৰিছে, তাৰ বিষয়ে আমি অধ্যয়ন কৰাটো এই বিশেষ প্ৰয়োজন আহি পৰিছে। আমি নিজক জুখি চোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে কোনোবাখিনিত। আৰু আগন্তুক দিনলৈকে এই হেৰুৱাই যাব খোজা কলাকৃষ্টিসমূহক, নাঙেলী গীতৰ দৰে কলাকৃষ্টিসমূহক কোনোবা নহয় কোনোবাখিনিত আমি সংৰক্ষিত কৰাৰ এক বিশেষ প্ৰয়োজনবোধ হয়। আৰু আশা কৰোঁ আপোনালোক সকলো দৰ্শকবৃন্দই এই নাঙেলী গীতৰ চৰ্চা অব্যাহত ৰাখিব। নৱপ্ৰজন্মক আপোনালোকে শিকাই দিব যে মহাপুৰুষ গুৰুজনাৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিৰ বৰপেৰাক আমি যিদৰে চহকী কৰি গৈছে, আৰু সেই চহকী পেৰা যি বৰপেৰা, সেই বৰপেৰাৰ যাতে কোনো মানদণ্ড কোনোদিনে লোপ নাপায়, আৰু তেনেকুৱা কাৰ্যৰ পৰা আমি সদায় বিৰত থাকিব লাগে। আমি সদায় সেই মানদণ্ডক এক উচ্চ খাপলৈ নি বিশ্ব দৰবাৰত অসমীয়া জাতিসত্তাক প্ৰতিস্থাপিত কৰাত গুৰুত্ব আৰোপ কৰিব লাগে। ইয়াকেই আহ্বান জনাই আজিলৈ ইমানেই। আকৌ এবাৰ লগ পাম অন্য এটি ভিডিঅ'ত, এটি বিশেষ প্ৰতিবেদনৰ সৈতে। ধন্যবাদ।